নমস্কাৰ, সোণালী আনতি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে আৰু নিজৰ কামত ব্যস্ত আছে। আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আপোনাৰ ওচৰত উপস্থিত হৈছোঁ। ৰেচিপিটি ইয়াত চাউলৰ গুড়ি, চাউল ৰাতি ভিজাই থোৱা আৰু ইয়াত গুড়ি মই ইয়াতে খুন্দিছোঁ। বাকীখিনি খুন্দি ল'ম আৰু এয়া মই গোটেইখিনি পিছা হৈ গ'ল মোৰ। চাওঁ এইটো বহুত এটা ইণ্টাৰেষ্টিং বস্তু হৈছে মই এই শিলপতাটো ভালকৈ চাই লওকচোন। ধৰিব পাৰিছে চাগে আপুনি। শিলপতাটো অকণমান সৰু হ'ব মানে বাকীবিলাকতকৈ, কাৰণ এইটো শিলপতা অনা হৈছে নদীৰ পৰা। যেতিয়াই মন যায় তেতিয়াই মই এইটোৰে মছলা পিছোঁ, গুড়ি পিছোঁ, মানে বহুত উৎসৱ পাৰ্বণ পূজা বুলি নহয়, যেতিয়াই মন যায় তেতিয়াই মানে মই এই পতাটোত চাউলৰ গুড়ি পিচি পিঠা বনাই খাওঁ আৰু আজি অকণমান এবাটি মাত্ৰ সৰু বাটিৰে ব্লগটোৰ বাবে মই ৰেচিপিটো বনাম আজি। বাৰু এই শিলপতাটোৰ বিষয়ে হৈ গ'ল বাৰু কোৱা। এতিয়া আহিছোঁ আমি, জুই জ্বলিছে ধুনীয়াকৈ। এতিয়া মই একো নিদিওঁ বাৰু। ইয়াত মই পিঠাগুড়িখিনি ঢালি দিছোঁ গোটেই। তাৰপিছত মই ফুৰফুৰীয়া এটা গোন্ধ অহালৈকে বা অকণমান গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকেও ভাজিব পাৰে, এটা কেঁচা গোন্ধটো যাবৰ বাবে। তেনেকৈ মই এই গুড়াখিনি গোটেই ভাজি ল'ম আৰু লাৰি দিম। কেইমিনিট লাগে মই ক'ম বাৰু। এবাটি চাউলৰ গুড়াত কিমান সময় লাগে টাইমটো। অকণমান ৰঙচুৱা হৈছে ভিডিঅ'টোত, পিছে ৰঙচুৱা হোৱাটো দেখি নাপায়। এনেকৈ ভাজি মানে মই গোটেই প্ৰচেছটো দেখুৱাই যাম বাৰু। এনেকৈ ভাজি থৈ দিব পাৰে বৈয়ামত বেছিকৈ খুন্দি লৈ, তেতিয়া ৰুটিও বনাই খাব পাৰে চাউলৰ গুড়িৰে। বেছি হ'লে ভালে হয়, তেতিয়া বনাবলৈ সহজ হয়। আগতে এনেকৈ গুড়া খুন্দি ভাজি বৈয়ামত সোমাই থ'লে। এতিয়া হৈ গ'ল। একজেক্ট সময়টো লাগিছে ইয়াত এইখিনি ভাজোতে সম্পূৰ্ণ 6 মিনিট। এতিয়া মই বাচন এটা ঠাণ্ডা হ'বলৈ দিম। তাৰ আগতে মই ইয়াত কি দিম সেইটো অকণমান দেখুৱাই দিওঁ। এয়া চেনি নামত দিছোঁ, মানে অকণমান মিঠা ভাৱ আহিবৰ বাবে। তাৰপিছত এইখিনি নিমখ দিছোঁ। এইখিনি নিমখ অকণমান নিমখীয়া হ'ব লাগে। বেকিং পাউডাৰ, এইখিনি বেকিং পাউডাৰ
এতিয়া ভালকৈ মিক্স কৰি ল'ম আৰু মই ধুনীয়া ৰং আহিবৰ বাবে ৰঙচুৱাকৈ ভাজি লৈছোঁ, পিঠাটো যাতে ৰং হয়। মুঠা হৈয়ে গ'ল মোৰ এতিয়া। লাড়ুটো কিমান চাইজত বনাই সেইটো আপোনাৰ ওপৰত কথা। মই ইমানটোৰ সমান বনাই যাম। একচুৱেলি মই এখন হাতেৰে কেমেৰা ধৰি আছোঁ, ভাল নহ'ব। ঠিক আছে বাৰু, মই গোটেইকেইটা বনাই দেখুৱাই আছোঁ। ভাল লাগে খাব, চেনি দিব পাৰে। আৰু মই তাৱা বহাই দিছোঁ আৰু ইয়াতে তেল দি দিছোঁ। তেল গৰম হৈছে, পিঠা দিছোঁ। বনাই লোৱা লাডুকেইটা দি দিম। যিমান ধৰে দিব পাৰে। মই প্ৰথমতে কমকৈ দিছোঁ, মানে 4টা দিছোঁ। তেলখিনি ভালকৈ গৰম হ'ব লাগিব, একদম ভালকৈ উতলাহতে মই পিঠাকেইটা দি দিছোঁ। এনেকৈ লৰাই দিম। পিছত মই বেছিকৈ দি দিম, এতিয়া মাত্ৰ 4টা দি দিছোঁ সিজি ল'বলৈ। ৰঙচুৱা হৈছে অলপ অলপ। এনেকৈ ভাত খোৱা চাউলেৰে ঘৰত সহজে পিঠা বনাব পাৰি। যদি বনাইছে, বনোৱাবিলাকক কোৱা নাই মই, যিবিলাকে বনোৱা নাই বা খোৱা নাই, ভাত খোৱা চাউলেৰে এনেকৈ তেল পিঠা খাবলৈ সোৱাদ লগা হয়, ভাল হয়, ঢিলা হয়, কোমল হয়। সেয়ে বনাই খাই চাব পাৰে। বনোৱাবিলাকে গমেই পায়, যিবিলাকে বনোৱা নাই মই তেওঁলোকক কৈছোঁ। এনেকৈ পিঠাকেইটা মই ভাজি ল'ম গোটেইকেইটা। এয়া নতুনকৈ দি দিছোঁ আৰু বাকী ভাজা পিঠা এইখিনি। আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু পিঠাগুড়িৰ ব্লগ। পিছৰ ভিডিঅ'ত পুনৰ লগ পাম। বাই এভৰিৱান।